Hello friends, মই আজি আপোনালোকক ক'বলৈ ওলাইছো মোৰ টাবত হোৱা হেবিস্কাছখিনিৰ বিষয়ে যাক অসমীয়াত জবা ফুল বুলি কোৱা হয়। এয়া চাওক মোৰ টাবত হোৱা হেবিস্কাছ। মোৰ ইয়াত দুই ধৰণৰ হেবিস্কাছ আছে। এডাল ৰঙা ৰঙৰ হেবিস্কাছ য'ত ৰঙা ফুলে, এইডাল ৰঙা ৰঙৰ হেবিস্কাছ আৰু এইডাল বগা যেটো বগা ফুল হয় দেখুৱা বগা ফুলৰ হেবিস্কাছ। এয়া চাওক এতিয়া ই ফুলি থকা নাই, মানে আজি ফুল নাই, আপোনালোকক মই দেখুৱাব নোৱাৰিলো। এয়া কলি ওলাই আছে, ই বগা ফুলিব। ইটো এটা কলি ওলাই আছে ফুলিবলগীয়া আৰু ইটো এটা। এইডাল ৰঙা যেটো ৰঙা ৰঙৰ হেবিস্কাছ, ইয়াৰ ফুলটো আজি প্ৰায় ফুলিব আৰু মানে মই ৰাতিপুৱা ভিডিঅ' কৰি আছো কাৰণে ইয়াৰ ফুলটো এতিয়ালৈকে পুৰাকে ফুলা নাই। অলপ বেলি হোৱাৰ লগে লগে ই পুৰাকে ফুলিব। ইয়াৰো তেনেকে বহুত ফুলি গল, এতিয়াও বহুত কলি ওলাই আছে ফুলিব। আজি ইয়াৰ এটাই ফুলিলে, এয়া চাও, কিন্তু কালিলৈকে ইয়াৰ দুটাই ফুলিব। হেবিস্কাছ এনে এডাল ফুলৰ গছ যাক আমি অতি সহজতে গ্ৰ' কৰিব পাৰো। ই ঠালৰ পৰা গ্ৰ' হয়, ডাঙৰ গছৰ ঠাল কাটি আনি ইয়াক গ্ৰ' কৰা হয়। এটা চাওক, ইডালৰ ঠালৰ পৰা গ্ৰ' হৈছে, ইডালৰ ঠালৰ পৰা গ্ৰ' হৈছে। হেবিস্কাছ আমি দুই ধৰণে গ্ৰ' কৰিব পাৰো, মানে মাটিত ৰুইও আমি গ্ৰ' কৰিব পাৰি আৰু পানীতো ইয়াক গ্ৰ' কৰিব পাৰি। মোৰ এই ফুলৰ গছডাল মাটিত গ্ৰ' কৰা আৰু এই বগা ফুলৰ গছডাল ইয়াক মই পানীত গ্ৰ' কৰিছো। ইয়াক মাটিত আনি ৰুই পেলাই গ্ৰ' কৰিলো। ইয়াক মই কাটি আনি পানীত ৰাখিলো। এতিয়া ইয়াৰ ৰুটিং ষ্টাৰ্ট 7 দিন মানতে হৈ যায়। যেতিয়া আমি পানীত ৰাখিম, ইয়াক এই পানীত ৰখাডালক মই দেখিলো ইয়াৰ ৰুটিং ষ্টাৰ্ট 7 দিনৰ পিছতে হৈ গল। আৰু ইয়াৰ কেইদিনত হলে এতিয়া মই নাজানো, কাৰণ ভিতৰত মই উঠাই চোৱা নাই। আৰু ৰুবৰ সময়ত ইয়াক ৰুটিন হৰমন হিচাপে মই মৌৰস ব্যৱহাৰ কৰিছিলো। মৌৰস দি পেলাই ইয়াক মই লগাইছিলো আৰু ধুনীয়াকে ই ৰুটিং ষ্টাৰ্ট হৈ গৈছিল। ইয়াৰ ইটোও তেনেকে হৈছিল, মানে সোনকালে ইয়াৰ পাত ওলাই আহিলে। তেনেকৈ মই গম পালো যে ইয়াৰো সোনকালে হৈ গল আৰু এইটোৰো ইডালৰো সোনকালে হৈ গল। তাৰপিছত যেতিয়া ইয়াৰ ৰুটবিলাক ডাঙৰ হৈ গল, তেতিয়া মই ইয়াক মাটিত আনি লগালো আৰু ধুনীয়াকে ই গ্ৰ' হৈ গল। অন্য ফুলবিলাকৰ নিচিনাকে এই ফুলডালৰ তেনেকুৱা ৰিচ চইলৰ দৰকাৰ নাই। ইয়াক মানে গোবৰ সাৰ দিলে হৈ যায়। মই ইয়াক যেতিয়া ৰুইছিলো তেতিয়া মই ইয়াক গাৰ্ডেন চয়েল লৈছিলো আৰু গোবৰ সাৰ লৈছিলো, শুকান যিটো গোবৰ সাৰ, 1 বছৰৰ শুকান, আৰু সেইটো গোবৰ সাৰ মই ইয়াত লৈছিলো। আৰু অইল ড্ৰেইন হ'বৰ কাৰণে, মানে পানী দিলে যেতিয়া ইয়াত মানে থাকি নাযায় তাৰ কাৰণে মই ইয়াত বালি লৈছিলো। তেনেকৈ তিনিওটা মিলাই পেলাই মই এই গছ দুডাল ৰুইছিলো আৰু ধুনীয়াকে গ্ৰ' হৈ গৈছে। এতিয়া মই ইয়াক মাজে মাজে গোবৰ সাৰ দিওঁ, ঠিক 1 মাহৰ মূৰে মূৰে দিওঁ। কেতিয়াবা বেছি দিনো হৈ যায়, কেতিয়াবা কম দিনৰ ভিতৰতো দিওঁ। কিন্তু আৰু যেতিয়া ফুলিব ধৰে তেতিয়া মই ইয়াক, এই ফুলিব ধৰাৰ সময়ত মই ইয়াক শুকান চাহপাতৰ গুড়িটো দি আছো। তাৰমানে শুকান চাহপাতৰ গুড়িটো শুকাই লৈ ইয়াক 15 দিনৰ মূৰে মূৰে গছ দুডালত গুড়ি দি দিওঁ। অন্য গছবিলাকত যেনেকে দিওঁ ইয়াতো দি দিওঁ আৰু তেতিয়া ইয়াৰ ফুলৰ কালাৰ ভাল হৈ যায় আৰু ফুলবিলাকো ডাঙৰ হৈ যায়। সেইকাৰণে মই ইয়াক তেনেকে চাহপাতৰ গুড়ি দি দিওঁ। কেতিয়াবা আৰু ইয়াত অন্য লিকুইড যিবিলাক মই ফাৰ্টিলাইজাৰ অন্য গছত ইউজ কৰোঁ, ইয়াতো কেতিয়াবা দি দিওঁ, কিন্তু সেইটো ৰেগুলাৰ নহয়। ইয়াক মই গোবৰ সাৰেই দি দিওঁ আৰু চাহপাতৰ গুড়ি এই দুটা দি দিওঁ। তেতিয়া ইয়াৰ ভাল গ্ৰ'থ হৈ গ'ল, ফুলি উঠিলে ভাল। এইটোতো বহুত ফুল ওলাইছে, এইটো চাওক, এইডালৰো তেনেকে ফুল ওলাইছে। এইটো মই সৰু প্লাষ্টিক বেগতে ৰাখিছো, কিন্তু ধুনীয়া
গৈ গ্ৰো হৈ গৈছে ফুলিছেও মানে ফুল আহি গৈছিল এতিয়া কলি আছে ফুলিব আৰু তেনেকৈ সৰি ফ্ৰেণ্ডছ যদি মোৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ছাবস্ক্ৰিপশ্যন কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিঅ'লৈকে বাই